হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই বনাম কলিজা ভাজি। সেয়েহে কলিজাখিনি কাটি ৰাখিছোঁ আৰু আগতে এটা কেৰাহী গৰম হ'বলৈ দিছিলোঁ। তাতে এতিয়া দুটা পিঁয়াজ দি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াতে মই নিমখ দি দিম আৰু দি দিম মই হালধি গুড়ি, আদা নহৰু থেতেলাই ৰাখিছিলোঁ সেইখিনি দি দিম। এতিয়া ভালদৰে লৰাই দিম আৰু ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম। এতিয়া মোৰ ভজা হৈছে। এতিয়া দি দিম ধনিয়া গুড়ি আৰু দি দিম জিৰা গুড়ি আৰু অলপ ভাজি ল'ম। লৈ এতিয়া মোৰ ইয়াতে দিব লগা হৈছে জলকীয়া গুড়ি। জলকীয়া গুড়াটো আগতে দিব নালাগে, তেলত বেছিকৈ ভাজিলে গেছৰ সমস্যা হয়, সেয়েহে মই দেৰিকৈ দিলোঁ। আৰু এতিয়া দি দিম কলিজাখিনি দি এনেকৈ মিক্স কৰি ল'ম ধুনীয়াকৈ। এতিয়া মোৰ মিক্স কৰা হৈ গ'ল আৰু ইয়াত অকণমান পানী দিছোঁ। এতিয়া গেছটো অকণমান কমাই দি এখন ঢাকনি লগাই মই অকণমান সময় হ'বলৈ দিম। এতিয়া মই ঢাকনিখন গুচাই চাম, মোৰ ভাজিখিনিত পানী দিব পৰা হোৱা নাই, আকৌ অলপ ঢাকি ৰাখিব লাগিব। সেয়া আৰু অলপমান ভাজি মই এনেকৈ ৰাখিম। গেছটো কিন্তু ল'ত আছে আৰু এতিয়া মই ঢাকনিখন লগাই দিম আৰু আকৌ ঢাকনি খুলি চাওঁ মোৰ ভাজিখিনি কি অৱস্থা। এতিয়া পানী দিব পৰা হৈ গৈছে। গাইজ, মোৰ ভিডিঅ'টো চাই কেনে পায় কমেণ্ট কৰি জনাবচোন আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে আগুৱাই লৈ যাব বুলি আশা ৰাখিলোঁ। এতিয়া মই অলপ গৰম পানী দিম, কমকৈ, ইমান দিব নালাগে। যিহেতু মোৰ 40% সিজিছে সেইকাৰণে ইমান পানী দিব নালাগে। এতিয়া আকৌ ঢাকি ৰাখিম। এতিয়া ঢাকনিখন গুচাই চাম মোৰ চব্জিখিনি ৰেডি হ'ল নে নাই। গাইজ, মোৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে গৰম মছলা দিম। এতিয়া দি দিম গৰম মছলা আৰু এতিয়া মোৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল খাবলৈ। এনেকৈ কলিজা ভাজি বনাই খাই চাবচোন কেনেকুৱা লাগে আৰু আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। গাইজ, এতিয়া মোৰ কলিজা ভাজি ৰেডি হৈ গ'ল আৰু এতিয়া গাইজ, আজি দুপৰীয়াৰ কাঁহীখন এয়া মোৰ।